নমস্কাৰ, মেঘালী জোনালী চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখুৱাম বোলক আমাৰ ঘৰত থকা শাক পাচলি খেতিখন দেখুৱাম, কেনেকৈ অলপ মাটিতে আমি কিদৰে খেতি কৰিছোঁ, কিদৰে শাক পাচলি ৰুইছোঁ, সকলো দেখুৱাম। নিজে কৰিছোঁ, চাই থাকক। এয়া চাওক আমাৰ বাৰীখন সৰুকৈ। এইটো হ'ল আমাৰ ঘৰ। এয়া ঘৰৰ ওচৰতে এইদৰে অলপ মাটিতে এনেকৈ ৰুই লৈছোঁ। আৰু এয়া লাই শাক ফুলিব ধৰিছে। এয়া লাই আগ খাবলৈ আছে, পাতো আছে। এয়া আমাৰ জোনালী, কি ছিঙি আছ? লাই পাত। এয়া লাই হ'ল বিলাহী, গুটি বিলাহী সৰু সৰু হয়, এনেকুৱা চাইজৰ হয়। এয়া এনেকুৱা, বেছি ডাঙৰ নহয় এইবোৰ। এডাল বেঙেনা, বগা বেঙেনা আগতেও দেখাইছিলোঁ অন্য এটা ভিডিঅ'ত। এয়া চাওক বেঙেনা লাগি আছে ধুনীয়াকৈ। এইপিনেও আছে চাওক। খাব পৰা হৈ গৈছে বেঙেনা। এয়া বিধানৰ কাৰণে পকি আছে, এইটো বিধানৰ কাৰণে থৈ দিছোঁ। এইডাল এল'ভেৰা ডাঙৰ হৈ গ'ল, এল'ভেৰাডাল লগতে এল'ভেৰাৰ বহুতটা পুলিও ওলাইছে ইয়াতে। বেঙেনা লগত এডাল ডাঠাও আছে, এইডালো বিধানৰ কাৰণে ৰখা হৈছে, বাৰিষাত ছিটাব লাগিব। আৰু কি আছে দেখুৱাম। মূলা এয়া চাওক, মূলা সৰু সৰু হৈছে, কিছুমান আকৌ ডাঙৰ ডাঙৰো হৈছে। এয়া চাওক, এয়া বেছি ডাঙৰ হোৱা নাই, কিন্তু খাব পৰা হৈছে আৰু। এয়া চাওক, আমাৰ জোনালী লৈ গৈ আছে ন। এতিয়া কি কৰিম আমি ন, টুকুৰি লৈ আছে, চব্জি উঠাম আমি ন। কি আছে আমাৰ তাত, কি আছে জোনালী? বিলাহী। এয়া বিলাহীৰ অৱস্থা নোহোৱা হৈ গ'ল, ঠাণ্ডা লাগি গ'ল বিলাহী। তথাপিও এটা দুটা হৈ আছে বাৰু বিলাহী। এয়া চাওক, বিলাহী পকা নাই, কিন্তু গাছবিলাক ঠাণ্ডা, কুঁৱলীৰ কাৰণে ঠাণ্ডা পালে, ঠাণ্ডা পাই এই অৱস্থা হৈ গ'ল। এপিনে হৈ আছে বিন। এয়া চাওক বিন, ফ্ৰেঞ্চ বিনো এনেকুৱাই অৱস্থা, বিলাহীৰ দৰে একে অৱস্থা হৈ গৈছে। আলু, এইখিনি আলু এনেকৈ ঠাণ্ডা লাগি মৰি গ'ল, কিন্তু আলু কিমান হৈছে দেখুৱাম ৰ'ব। তথাপিও হৈছে আলু সৰু সৰুকৈ। আলু চাওক বঢ়িয়া, ৰঙা আলু। এয়া চাওক আলু, নিজে ৰোৱা আলু। আলু আৰু ডাঙৰ হ'লে হয়, কিন্তু এয়া মৰি গ'ল, ঠাণ্ডা লাগি গ'ল। ইয়াত একো ঔষধ ব্যৱহাৰ নকৰাৰ কাৰণে এইদৰে মৰি গ'ল, সেইকাৰণে আলুবোৰ ইমান হ'বলৈ নাপালে, কোমলীয়া হৈ থাকিল। ডাঙৰ হৈছিলে আৰু আলু নিজে ৰোৱা আলু। আৰু এয়া বেঙেনা, আৰু এতিয়া এবিধ বস্তু আৰু আছে, লাই পাত খাব পৰাকৈ আছে, ফুলিল। এইবোৰ লাইবোৰ ফুলিছে, আৰু কিছুমান নুফুলাও আছে, এয়া সৰু সৰু আছে, যিবোৰ উঠাই ভাগকৈ ৰুই দিয়া হৈছিলে। আছে পিঁয়াজৰ পাত, আৰু লগত আছে মাকৈ হৈ আছে, উৰহি লাগিছে। লাগি আছে ধুনীয়াকৈ, লগত এইডাল পানীলাও ফুলি আছে, জাতিলাও, আমি পানীলাও বুলিয়ে কওঁ বাৰু। ল'লোঁ আলু অলপমান লৈ ল'লোঁ। এয়া মূলাই বেঙেনা, এয়া এসাঁজ হৈ গ'ল আমাৰ, এসাঁজৰ কাৰণে চব্জি চিঙা হৈ গ'ল। আৰু লগতে কি আছে তাকো দেখুওৱা হ'ল, নহৰুৰ পাত, আৰু এয়া হ'ল পালেং শাক ফুলিবলৈ হ'ল। এয়া চব বিনবোৰ এনেকৈ ঠাণ্ডা লাগি গৈছে, ঠাণ্ডা লাগি বেয়া হৈ গৈছে। এয়া দেখিছোঁ ফুল ফুলি আছে, লাইবোৰৰ ফুলি আছে ন। এই ফুলবোৰেদি বৰা খাব পাৰে, বৰা পকৰি। বেলেগে খায় নে নাখায় নাজানো, কিন্তু আমি এয়া ফুলৰো চব্জি খাওঁ, এই ফুলবোৰৰ। লাফা শাক, এয়া লাফা শাক চাওক, আৰু লগতে আছে এয়া চাওক গুটি বিলাহী, চাওক এয়া কেঁচাই আছে।
ছিঙি ল'লোঁ। কি ছিঙিলোঁ এয়া চাওক। মূলা, উৰহি, আলু, বেঙেনা, লাই পাত কেইটামান, এসাঁজৰ শাক পাচলি ছিঙা হৈ গ'ল বোলক।